হাই বন্ধু বান্ধৱীসকল, কেনে আছে? চবেই জানে কালি ধাৰাসাৰ বৰষুণ দিছিলে গুৱাহাটীত, আৰু ক'ৰবাত শিল বৰষুণ পৰিছিলে, শিলাবৃষ্টি। আৰু ইয়াতো পুৰা বৰষুণ দিছে, দবা পিটা বৰষুণ। চাওক, ইয়াতো পানী হৈ আছে ফিল্ডখন। আজি কিন্তু ৰাতিপুৱা উঠিয়ে দেখিলোঁ, চাওক এই আকাশ নীলা একদম পৰিষ্কাৰ আকাশ। এই দলগাঁও টাউন ফিল্ডলৈ ওলাই আহিলোঁ এখন্তেক। ইয়াতে ৰ'দ পোৱাব আহিলোঁ, ঠাণ্ডা লাগিলে। আৰু ইয়ালৈ ওলাই আহিলে মনত পৰে এই ফিল্ডখনত হোৱা সেই ৰঙীন মুহূৰ্তবোৰ। ইয়াতে কেনেকুৱা মুকলি বিহু হৈছিলে যোৱা 2019 চনৰ এই বহাগ বিহুত। ধুনীয়া এটা প্ৰগ্ৰাম হৈছিলে, 7 দিনীয়া কাৰ্যসূচীৰে ইয়াৰ মানুহবিলাকে পালন কৰে। আৰু মুকলি বিহুৰ পাছত সৌখন দেখি পোৱা এই মঞ্চখনতে তাত সাংস্কৃতিক সন্ধিয়া হয়, ডাঙৰ ছিংগাৰ আহে, যোৱাবাৰো আহিছিল। সেয়ে এই ফিল্ডখনলৈ ওলাই আহিলে মানে সেই ৰঙীন ছবিবোৰলৈ মনত পৰে। আৰু এতিয়া বিহু আহি আছে, এতিয়া মাঘ মাহ যোৱাৰ লগে লগে ফাগুন আহিব, তাৰ পাছতে চ'ত আহিব, চ'তৰ পাছতে আকৌ সেই বহাগ বিহু আহিবই। আৰু আকৌ সেই মুহূৰ্তবোৰ আহিব যেন লাগিছে। যোৱাবাৰে কেনেকৈ ইয়াত বিহু হৈছিলে, মুকলি বিহু, মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এতিয়া। এইটোকে ভিডিঅ'টো চাই থাকক।